হাইডে একবাৰ হাইডে তুমি ধুনীয়াকৈ চমৰীয়া সত্ৰ হে দোস্ত বৰ্তমান আমি উপস্থিত আছোঁ বকত আৰু আমি বকৰ পৰা এতিয়া গৈ আছোঁ চমৰীয়া সত্ৰলৈ তো আজি ফাৰ্ষ্ট টাইম মই গৈ আছোঁ চমৰীয়া সত্ৰ লগতে আপোনালোকক দেখুৱাম আৰু ময়ো চাম সত্ৰখন কেনেকুৱা ধৰণৰ কি গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক Having a Bud Light, a tequila with some salt and lime. Oh my, am I alright? Thanks for asking, doing just fine. Can I say that you're looking real nice? We'll have to chat right now before I get high. শংকৰদেৱে সাঁতোৰা নদীত গৈ আছিল Into my eyes, I feel like I'm on cloud nine. You bang harder than 4th of July. I think সত্ৰ আহি পালোঁ আমি আমি আহি পালোঁ চমৰীয়া সত্ৰ এইটো চাব চমৰীয়া সত্ৰ সত্ৰৰ সন্মুখতে এইখন ডাঙৰ নদী এই নদীখনৰ নামটো কি বুলি কয় পুথিমাৰী নদী সেই নহয় নেকি পুথিমাৰী নদী বুলি কয় এয়া চাব চমৰীয়া সত্ৰৰ সন্মুখতে এই ডাঙৰ নদীখন এইটোৱে চমৰীয়া সত্ৰ আপোনালোকক দেখুৱাই আছোঁ একচুৱেলি এই সত্ৰখনক বৰ বিষ্ণু আটাৰ থান বুলি কোৱা যায় হা এনে আমি চমৰীয়া সত্ৰ বুলি কওঁ আমি ভিতৰত যাওঁ ভিতৰত যোৱাৰ আগতে মেইন কামটো হ'ল কি জোতা চেণ্ডেল ইয়াতে খুলিব লাগিব চমৰীয়া সত্ৰত আহিলে এই কামটো আপোনালোকে বাহিৰতে কৰি যাব এই কামটো একদম ইম্পৰ্টেণ্ট এইটো সত্ৰখনৰ মেইন গেটটো সোমাই এই ধুনীয়া ধুনীয়া বাগিচাখন বনাই থৈ দিছে এতিয়া নতুন নতুনকৈ আপোনালোকে দেখিবলৈ পাব এইখন নতুনকৈ বনাইছে বাগিচাখন বহুত সুন্দৰ বনাইছে অ' ককা এইটো পিছফালৰ গেট নেকি সেইফালে সেইফালে আগফালে এইটো পিছফালে আমি মানে পিছফালে দি সোমালোঁ আচ্ছা অঁ দিয়ক দিয়ক আচ্ছা দিয়ক দিয়ক অঁ দিয়ক এইটো চমৰীয়া সত্ৰৰ খণ্ডটো পিছফালটো আগফালটো দেখুৱাম আপোনালোকক এইটো চমৰীয়া সত্ৰটো আজি একচুৱেলি মই ফাৰ্ষ্ট টাইম আহিছোঁ আৰু চমৰীয়া সত্ৰটো আপোনালোকে গম পালে চমৰীয়া সত্ৰ বুলি নকয় একচুৱেলি বৰ বিষ্ণু আটাৰ থান বুলি কয় নতুনকৈ বনাই আছে বাউণ্ডাৰী ৱাল এয়া আহি পাইছোঁ আমি আগফালটো সত্ৰটোৰ কোনোবা লগ পাওঁ যদি সুধিম ইয়াৰ বিষয়ে ময়ো ভালদৰে নাজানো এইটো আছে চমৰীয়াত আছে বকৰ পৰা প্ৰায় 10 কিলোমিটাৰমান আহিলে প্ৰায় আৰু এই সত্ৰখন মাধৱদেৱে স্থাপন কৰিছিল আজিৰ পৰা প্ৰায় 500 বছৰমান আগতে বাহিৰৰ ফালে দেখুৱাই আছোঁ অকণমান ভিতৰত যাব পাৰি ন নৰিবা কেইমাহমান আগতে আৰু মানে মাটিৰ আছিল এইবিলাক বেছি দিন হোৱা নাই এইবিলাক মানে নতুনকৈ বনাইছে এই ৱালবিলাক দিছে নাই কিমান ডাঙৰ কিমান ওখ ওখকৈ দিছে নতুনকৈ দিছে আৰু এইবিলাক ভিতৰত যাব পাৰি নে নোৱাৰি একবাৰ সুধি লওঁ কথাটো সুধি লওঁ এই ককাটো সুধি লওঁ ক'ব পাৰিম নেকি আচ্ছা সেৱাটো লৈ লওঁ ৰ'ব ভিতৰত যাই যদি পশ্চিম ভিতৰলৈ যাওঁ আমি এতিয়া এবাৰ সেৱাটো কৰি লওঁ
2 চমৰীয়া সত্ৰ আমি অকণমান দেখুৱাই আছোঁ ৰ'ব ককা তালৈকে যাব পাৰিম আপোনালোকে চাই আছে চমৰীয়া সত্ৰ ভিডিঅ'টো চাই থাকিব আপোনালোকে অসমীয়া ব্লগ চেনেলটো চাই থাকিব আপোনালোকে দেখুৱাই থাকিব আপোনালোকক আৰু কিবা কিবি ককা অকণমান কওকচোন কওক এই সত্ৰখনৰ বিষয়ে সত্ৰখনৰ বিষয়ে আৰু কি ক'ম এতিয়া এই আপোনাৰ কি বুলি কয় মাধৱদেৱ মহাপুৰুষে চৰকাৰী ভকত লৈ আহি কেনে ইয়াতে বৰবিষ্ণুহঁত সত্ৰ স্থাপন কৰি এনে থৈ গৈছে এতিয়া আচ্ছা আচ্ছা প্ৰথম গুৰুজন হ'ল আমাৰ বৰবিষ্ণুহঁত তেওঁৰ পৰা এটা পৰম্পৰাকৈ এনেকৈ চলি আজিলৈকে এনেকৈ চলি আছে আচ্ছা আজি 550 বছৰ হ'ল এনেকৈ সত্ৰখন চলি আছে আচ্ছা আচ্ছা আপুনি কিমান দিনৰ পৰা আছে ইয়াতে মই এতিয়া 2000 চনত আহিছিলোঁ 2000 চনত আচ্ছা আচ্ছা ইয়াতে এখন চাকি আছে বুলি কয় যোনখন মানে অক্ষৰ বন্তি বুলি কয় হয় আৰু সেইখন লক্ষ্য কৰিয়ে কেনে ইয়াতে মহাপুৰুষ মাধৱদেৱে বৰবিষ্ণুহঁতক হেৰি কৰি দিছিলে চামগছত আছিলে চামগছত চমৰীয়া সত্ৰ নাম দি কেনে ইয়াতে স্থাপন কৰি দিছে আচ্ছা এই চাকিঘৰ বৰপেটা সত্ৰৰ পৰা অনা গৈছিল আমাৰ ইয়াতে উজ্জ্বল হৈ থকা যায় আচ্ছা আচ্ছা আৰু এনেই হেৰি হৈছিলে চাকিঘৰ দেখা পাম নেকি পাব আচ্ছা আচ্ছা চাকিঘৰ দেখুৱাই আছোঁ আপোনালোকক 550 বছৰ ধৰি আজিলৈকে চাকিঘৰ কেতিয়াও নোহোৱা নাই কি আচৰিত নহয় জানো কথাটো এইখন আপোনাৰ অক্ষয় বন্তি বুলি কয় এইখন নহয় এইখন এনি টাইম জ্বলি থাকে ন আচ্ছা এইখন অক্ষয় বন্তি বুলি কয় এইখন গুৰু আসনখন মাধৱদেৱ মহাপুৰুষে তাৰমানে নিজে হাতেৰে কাটি কেনে বৰবিষ্ণুহঁতক তিৰভাৱে হেৰি কৰিব গুৰু সেৱাৰ কাৰণে এইখন দি গৈছে আচ্ছা 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 এইখনেই হ'ল গুৰু আসনখন দেখুৱাই দিলোঁ আপোনালোকক চাই ল'ব আৰু দেখুৱাই আছোঁ এইখন থাপনাখন কোন তাৰিখত এনে ডাঙৰ কিবা এতিয়া আমাৰ হেৰি হয় আপোনাৰ ফাগুন মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথিৰ দিনাখনে আমাৰ বৰবিষ্ণুহঁতৰ শিৰভাৰ তিথি আচ্ছা ফাগুন মাহৰ শুক্লপক্ষৰ দ্বিতীয়া তিথি আচ্ছা এটা ডাঙৰকৈ হেৰি হয় নহয় উৎসৱটো আমাৰ 4 দিনীয়া কাৰ্যসূচীলৈ এতিয়া হেৰি কৰা হয় আচ্ছা এনেই ইংৰাজী মাহৰ কি কি পৰিব ইংৰাজী মাৰ্চৰ আপোনাৰ 13 তাৰিখৰ পৰা কৰি গৈছে মাৰ্চৰ 13 তাৰিখৰ পৰা ন ডাঙৰ বেছি দিন নাই আৰু দিয়ক ককা ধন্যবাদ ঠিক আছে আপোনালৈ ধন্যবাদ থাকিল হয় নেকি এইটোৰ বিষয়ে নাজানো মই যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ আৰু আপোনালোকে চাই কেনেকুৱা পালে মই নাজানো তথাপিও এটাই অনুৰোধ ভিডিঅ'টো চাই মতলব যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো যাতে আকৌলৈ ইয়াতকৈ ভাল ভাল ভিডিঅ' বনাব পাৰোঁ আপোনালোকৰ কাৰণে থেংক ইউ ধন্যবাদ জয় অসম Looking real nice. We'll love to chat right now before I get high. When you gaze into my eyes, I feel like I'm on cloud 9. You bang harder than 4th of July. I think I can go all night, yeah.